জনাইছে ফেক্টৰীৰ আন এটা ভিডিঅ'লৈ অসম টেটৰ প্ৰাৰ্থীসকলৰ বাবে এটা ভয়ংকৰ নিউজ প্ৰচাৰিত হৈ আছে ছ'চিয়েল মিডিয়াত টুইটাৰত হোৱাটছএপত প্ৰচাৰিত হৈ আছে নিউজটো যি নিউজটোত এই কথাখিনি প্ৰকাশ কৰা আছে যে যিসকল প্ৰাৰ্থীয়ে 2021 বৰ্ষৰ অসম টেটত অৱতীৰ্ণ হৈছিল সেই একাংশ প্ৰাৰ্থীৰ মোবাইলত এনেকৈ মেছেজ আহি আছে যে আপোনালোকে যদি আপোনালোকৰ মাৰ্কটো ইনক্ৰিজ কৰিব বিচাৰে আপোনালোকে যদি ফেল মাৰ্ক এটা পাব সেই মাৰ্কটো যদি আপোনালোকে পাছ মাৰ্কলৈ পৰিৱৰ্তন কৰিব বিচাৰে তেতিয়াহ'লে এই লিংকত ক্লিক কৰক আৰু লিংকত ক্লিক কৰি আপোনালোকে পইচা দিয়ক আমি আপোনালোকৰ মাৰ্ক বৃদ্ধি কৰি দিম আপোনালোকৰ মাৰ্কটো বঢ়াই দিম আমাৰ লিংক আছে অসমৰ শিক্ষা বিভাগৰ লগত এনেকুৱাকৈ দাবী কৰি আছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ঠিক সেই আপোনালোকৰ মোবাইলত যদি এনেকুৱা মেছেজ আহিছে তেতিয়াহ'লে আপোনালোকে সাৱধান হওক আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যে অসমৰ যিমান টেট অৱতীৰ্ণ প্ৰাৰ্থী আছে 2021 বৰ্ষৰ সকলোৱে যাতে পায় আৰু সকলোৱে যাতে সাৱধান হ'ব পাৰে বহুতৰে এনেকুৱা মেছেজ আহিছে আৰু বহুতে ৰিপ্লাই কৰিছে কথা পাতিছে কিন্তু তাৰ পিছত এই কথাটো পোহৰলৈ আহিছে তো আপোনালোকে সাৱধান হওক আপোনালোকে কথা পাতিব নালাগে আপোনালোকৰ মোবাইলত যদি হোৱাটছএপত যদি এনেকুৱা মেছেজ আহে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট নাম্বাৰটো ব্লক কৰক আৰু আপোনালোকৰ যেটো ওচৰত থকা থানা আছে আপোনালোকৰ পুলিচ আৰক্ষী আছে তাৰ লগত আপোনালোকে যোগাযোগ কৰক যে এনেকুৱাকৈ মেছেজ আহি আছে ইয়াৰ হোম সূত্ৰত কোনে আছে ভিতৰত কোনে আছে এটো নিশ্চয় ওলাই আহিব মই এই গুৰুত্বপূৰ্ণ কথাখিনি আপডেটটো আপোনালোকক জনালো যে আপোনালোকে সাৱধান হৈ যাওক আপোনালোকে টুইট যোগে প্ৰকাশ কৰিছে এজনে কথাখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে স্ক্ৰীনত আপোনালোকে পঢ়ি ল'ব গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ আপডেট অসম টেটৰ প্ৰাৰ্থীসকলৰ বাবে তো আপোনালোকে সাৱধান হওক আপোনালোকে ফ্ৰড মানুহক পইচা নিদিব আপোনালোকৰ পইচাটো বিফলে যাব আমাৰ শিক্ষা বিভাগে কেনেকুৱাকৈ গোটেইখিনি মানুহক যিসকলে জালিয়াতিৰ লগত জড়িত হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আছে আপোনালোকে সকলোৱে জানে তো এই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে যাতে এই গুৰুত্বপূৰ্ণ খবৰটো সকলোৱে জানিব পাৰে আৰু সকলোৱে সাৱধানতা অৱলম্বন কৰিব পাৰে এই ভিডিঅ'টোত ইমানে আকৌ নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ